দিছো লগতে তেজপাত উলিয়াই দিছো আপোনাৰ প্ৰায় মানে যেতিয়ালৈকে মানে কালাৰ আহে পিঁয়াজৰ তেতিয়ালৈকে মানে অলপ লৰাই থাকিব লাগিব মানে কিয় লৰাব লাগিব মানে কি জ্বলি যাব পাৰে সেইকাৰণে মানে লৰাই থাকিব লাগিব এয়া গৰম তেলত হালধি অলপ দিছোঁ মানে তেতিয়া কালাৰটো বেছি ভাল হয় কুকুৰা পেটু আমঠু ছাল ডেউকা ঠেংটো নাই দিয়া আকৌ দেই ঠেং চুলি নাভাবিব কাৰণ ঠেংটো অলৰেডি খাই দিয়া হৈছে জুইত পুৰি নিমখ দিয়া হৈছে মানে নিমখ মানে দিছোঁ মাংসৰ ভিতৰত সোমাব লাগিব আৰু মাংসটো ফুটিব লাগিব সেইবাবে নিমখ দিয়া হৈছে প্ৰায় 5-10 মিনিট এইদৰে অলপ লৰাব লাগিব লৰোৱাৰ পিছত মাংস এটা আৱাজ আহে ফুটুক ফুটুককৈ মানে তেতিয়া গম পোৱা যায় যে মাংসটো ভালদৰে সিজিছে এয়া পিঁয়াজ দিয়া হৈছে দেই পিঁয়াজ পচলা বনোৱা আছে মানে ইয়াত জলকীয়া দিয়া হৈছে আৰু টাইম বেছি সময় নালাগে আৰু আপোনাৰ 10 মিনিটৰ পিছত আপোনাৰ আইটেম তৈয়াৰ হ'ব কুকুৰা পেটুৰ লগত জলকীয়া ভাজি জলকীয়া আকৌ জাতি জলকীয়া দিছোঁ দেই ৰাইট খাই চাব খৰিকা বুলি কয় খৰিকা বজাৰত জাতি বুলি ক'লে চিনি নাপাব পাৰে হঠাৎ কিন্তু ক'ব লাগিব যে আপোনালোকে খৰিকা জলকীয়া জলকীয়া পোৱাটো পায় খালি চিনি পোৱাটো অলপ মুস্কিল হৈ যায়
এতিয়া লাহে লাহে হৈ আছে আৰু হ'বগৈ আৰু অলপ টাইম লাগিব 10 মিনিটমান সময়ত হৈ যাব 10 মিনিট নালাগে আৰু 7 মিনিট আছে ভণ্টি মানুহজনে জলকীয়া ভাজিখন বনালে এতিয়া মই মাংস তৰকাৰীখন বনাম এতিয়া মাংস তৰকাৰীখন বনাবৰ কাৰণে এখন কেৰাহীত অকণমান তেল দি লৈছোঁ তেল পৰিমাণটো বহুত কমকৈ দিছোঁ মই এটা কাটি ৰখা পিঁয়াজ দি দিছোঁ পিঁয়াজটো দিয়াৰ পিছত এতিয়া ধুনীয়াকৈ লৰাই লোৱাৰ পিছত এতিয়া থেতেলিয়াই ৰাখি থোৱা আদা নহৰু অকণমান লগতে দি দিছোঁ লগতে দি পিনি মিছল কৰি দিছোঁ তাত এতিয়া মই মাংসখিনি দি দিম এয়া মাংসখিনি এতিয়া কেৰাহীখনত দি দিছোঁ মাংসখিনি কেৰাহীখনত দি দিয়াৰ পিছত এতিয়া ভালকৈ লৰাম আদা নহৰু পিঁয়াজ গোটেইখিনি মাংসখিনিৰ লগত ধুনীয়াকৈ মিক্স কৰি ল'ম এয়া ধুনীয়াকৈ মিক্স হৈ গৈছে চাৰি 5 মিনিটৰ পিছত মাংসখিনি ধুনীয়াকৈ এতিয়া মাংসখিনি তেল এৰি দিছে যিহেতু লোকেল মুৰ্গীৰ পৰা অকণমান হ'লেও তেল ওলায় সেইটো কাৰণে মই তেলৰ পৰিমাণটো কমকৈ দিছোঁ আজি মাংসখিনি মই মেৰিনেট কৰি বনোৱা নাছিলোঁ এয়া নিজৰ সোৱাদ অনুসৰি নিমখ দিছোঁ ইয়াৰ লগতে হালধি দি দিছোঁ নিমখ আৰু হালধি দুয়োটা দিয়াৰ পিছত এতিয়া মাংসখিনি খুব ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব এতিয়া মই মিক্স কৰি লৈছোঁ এতিয়া মই এটা পিঁয়াজ খুন্দি পেষ্ট বনাই ৰাখিছিলোঁ এতিয়া পেষ্টখিনি মাংসখিনিৰ ওপৰত দি দিছোঁ এতিয়া খুব ধুনীয়াকৈ মিছল কৰি ল'ম খুব ধুনীয়াকৈ মিছল হৈ গৈছে এতিয়া মাংসখিনি মই অকণমান দেৰি কাৰণে এখন ঢাকন দি ৰাখি দিম 10 মিনিটমান ৰাখি দিম 10 মিনিটমান মাংসখিনি ৰাখি দিয়াৰ পিছত চাইছোঁ মাংসখিনি বাৰু লাগি ধৰা নাই লাহে লাহে সিজিছে আৰু এতিয়া মাংসখিনিত মই অকণমান ৰেড চিলি দিছোঁ জলকীয়া গুড়ি অকণ দিলে কালাৰটোৰ কাৰণে ভাল হয় আৰু মাংস বনালে জলকীয়া গুড়ি অকণ দিলে কালাৰটো ভাল লাগে দেখি খায়ো ভাল লাগে অকণমান মিট মছলা দি দিছোঁ বেছি নাই দিয়া কম পৰিমাণৰ মিট মছলা অকণমান দিছোঁ এতিয়া অকণমান জিৰা গুড়ি দিছোঁ এতিয়া মাংসখিনিৰ লগত আদা নহৰু আৰু জলকীয়া কেঁচা জলকীয়া লগত দিয়া 2 চামুচ দি দিছোঁ আদা নহৰু আৰু কেঁচা জলকীয়া খুন্দি লৈছিলোঁ তাৰ 2 চামুচ দি দিছোঁ পিছত মাংসখিনি বনাই লোৱাৰ পিছত আদা নহৰু আৰু কেঁচা জলকীয়া দি দিলে গোন্ধটো ভাল লাগে সেইটো কাৰণে দিছোঁ মই এতিয়া খুব ধুনীয়াকৈ লৰাই ল'ব লাগিব এয়া লৰাই আছোঁ মই
দুটা আলু কাটি মই বইল কৰি ৰাখিছিলোঁ। এতিয়া বইল কৰা আলুকেইটা মাংসৰ লগত দি দিছোঁ। খুব ধুনীয়াকৈ লৰাব লাগিব। বেছি নাই দিয়া, আলু দুটা কাটি বইল কৰি ৰাখিছিলোঁ। এতিয়া মাংসখিনিৰ লগত দি দিছোঁ। এয়া মাংসখিনি খুব ধুনীয়াকৈ এটা ৰঙা কালাৰ আহিছে। অকণমান মাংসখিনি লাগিও ধৰিছে। এতিয়া মাংসখিনিত মই অকণমান পানী দি দিছোঁ। গৰম পানী দিয়া নাই, মই নৰ্মেল পানী দিছোঁ। পানী অকণমান সৰহকৈ দিব লাগিব, কাৰণ মাংসখিনি ভাল ধৰণে সিজিব লাগিব। তাৰপিছত এতিয়া মাংসখিনি ধুনীয়াকৈ মই এতিয়া ঢাকন এটা দি অকণমান দেৰি ৰাখি দিম। এয়া ঢাকন খুলি দিয়াৰ পিছত এতিয়া আৰু অকণমান পানী যোগ কৰি দিছোঁ লগত, কাৰণ পানীখিনি শুকাই গৈছে। সেইটো কাৰণে আৰু অকণমান পানী লগতে যোগ কৰি দিছোঁ। এতিয়া মাংসখিনি খুব ধুনীয়াকৈ তৰকাৰীখন উতল এটা আহিছে। অলমষ্ট মাংস হৈ গৈছে আৰু। যিহেতু আজিকালি ধনিয়া পাবলৈ নাই, সেইটো কাৰণে কেইখিলামান নৰসিংহৰ পাত মাংসখিনিৰ ওপৰত দি দিছোঁ। কাৰণ নৰসিংহ পাত মাংসখিনিৰ ওপৰত দি দিলে খায়ো ভাল লাগে গোন্ধটো। আজি যদিহে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ বাকীখিনি ভিডিঅ' চাই আপোনালোকে ভাল পায়, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি গোটেই ভিডিঅ'টো বনাওঁতে ক'ৰবাত ভুল ভ্ৰান্তি হৈছে, ক্ষমা কৰিব। ধন্যবাদ।